ওপৰত হোৱা নিৰ্যাতনৰ সময়ত মৌন হৈ বহি থাকে। মই দুখ পাওঁ, মই লাজ পাওঁ, এটা জনগোষ্ঠীৰ ওপৰত ধৰ্মীয় মানুহ যিসকল আছে তেওঁলোকৰ ধৰ্ম কেৱল ইছলাম হোৱাৰ বাবে, তেওঁলোক মুছলমান হোৱাৰ বাবে এই জনগোষ্ঠীটোৰ ওপৰত বিগত সময়ছোৱাত বিভিন্ন ৰাজনৈতিক দলে যি ধৰণে নিৰ্যাতন কৰি আহিছে সেই নিৰ্যাতনৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত হৈছে। আজি উচ্ছেদক লৈ গোটেই অসমত নতুন ৰাজনীতি হৈছে। গৰাখহনীয়াত আক্ৰান্ত ভূমি মই সংগ্ৰামী অভিনন্দন জনাইছো, মই সালাম জনাইছো। শ্বহীদ লাফিকুল ইছলাম অসমৰ এটা সত্তা আছিল, সেই কথা সকলোৱে একেমুখে স্বীকাৰ কৰে। বিগত 2017 চনৰ আজিৰ দিনটোত দুষ্কৃতিকাৰীৰ গুলি বুকুত পাতি স্বদেশ আৰু স্বজাতিৰ হকে প্ৰাণ আহুতি দিয়া লাফিকুল ইছলামৰ বাবে আজিৰ এই সভাৰ পৰাই তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে ওপৰৱালাই যেন তেখেতক জান্নাত নসিব কৰে তাৰ বাবে দোয়া বিচাৰিছে। আজি যিখিনি ব্যক্তি ইয়াত উপস্থিত আছে প্ৰতিজন ব্যক্তিয়ে অসম তথা অসমীয়া এই শব্দ দুটাৰ সৈতে সম্পৃক্ত আৰু আজি অসমৰ বাস্তৱ পৰিস্থিতি সম্পৰ্কে নিশ্চয় অনুধাৱন কৰিব পাৰিছে। সংখ্যালঘু মুছলমান, বাঙালী মুছলমান অথবা মিয়া যি নামেৰে নামাকৰণ কৰা নহওক কিয়, এই জনগোষ্ঠীটো এই ধৰ্মীয় সংখ্যালঘু মানুহখিনিক পৰিকল্পিতভাৱে বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি